ৰজনী মাকে ক'লে কালি তহঁতি হেনো ঢেৰ ডাঙৰ ডাঙৰ মাছ পালি হেনো মোকতো এটা দিব পাৰ ন নিদিলি যে মাছ ধৰোঁতেনো কালি ঢেৰ মাছ পাইছিলোঁ ডাঙৰ ডাঙৰে পাইছিলোঁ পুতলীয়ে মোক ইমান ঠগন দিলে বিলাংতে মানে এইডাল তোৰ এইটি মোৰ সেনেকৈ বুলি কয় নহয় মই সেইকাৰণে ভাবিলোঁ মোক ডাঙৰ ডাঙৰকেইটাই দিছে ময়ো একো নক'লোঁ নহয় লাষ্টত এতিয়া মই ঘৰত আনিহে দেখিছোঁ গোটেই চিকলি মাছকেইটা মোক দি থৈ দিছে খং উঠিলে তাৰপিছত গোটেইখিনি পেলাই দিলোঁ নেখালোঁ এটাও মাছ নেখালোঁ ক'ত লোকক দি ফুৰিবি আৰু ঐ অমিত কলহ যাত্ৰা মানে কি জান কচোন অমিত কলহ এতিয়া যে সেই যাত্ৰা কৰি আছে যে অমিত কলহ যাত্ৰা ন এই পেটত আছে মুখত নাই অকণমান আগতে মোৰ মনত আছিলেই মুঠতে পেটত আছে মুখত নাই মই ক'ব অকণমান ভাবিলেই আহি যাব কৈছোঁচোন এতিয়ালৈকে মোৰ মনত আছিলে তই এতিয়া কৈ দিয়াৰ কাৰণেহে মই পাহৰি থাকিছোঁ অমিত কলহ ন অমিত কলহ ন মই বুজাই দিম এজনী অমিত থকা কলহ অমিত আৰু কলহ অমিত থকা কলহ সেইটোকে অমিত থকা কলহ বুলি কয় আকৌ অমিত কলহ এতিয়া গোটেইখনে যাত্ৰা কৰি ফুৰা তই সেইটোকো নেজানো আৰু ধুনীয়া হ'বলৈ কত যে কি কৰিলোঁ ইউটিউবত চালোঁ ক'লে কি বিলাহী লগাব লাগিব আলুগুটি লগাব লাগিব তিয়ঁহ লগাব লাগিব অমিতা লগাব লাগিব হালধি লগাব লাগিব চব লগাই চালোঁ নহয় তেও ধুনীয়া নহ'লোঁ এতিয়া আকৌ কৈছে কি চাবোন বনাই পিনে লগাব লাগিব তেতিয়াহে ধুনীয়া হ'ব নলগা ধুনীয়াও নহয়